यदा यदा हि ধর্ম প্রাণ গলেও নেৰিবি ধর্ম ৰক্ষতি ৰক্ষত যিয়ে ধর্ম ৰক্ষা কৰে তাক ধর্মই ৰক্ষা কৰে আমাৰ পুত্ৰসকলক কি উপদেশ দিছে পঞ্চপাণ্ডৱক 3টা উপদেশ দিছে আজিৰ পৰা আপোনাৰ সময় সেই 3টাকে উপদেশ দিব ল'ৰা ছোৱালী উপায় আৰু যিয়ে ধর্ম ৰক্ষা নকৰে তাক ধর্মই ৰক্ষা নকৰে কেতিয়াও নকৰে আৰু ধর্মই হল ভগৱান এই কথাটো আপনার সবাই মনত থাকিল যে আজিৰ পৰা এই ল'ৰা ছোৱালীখিনি আপনার সবাই বুজাব লাগিব যি ধর্ম ৰক্ষা কৰে তাক ধর্মই ৰক্ষা কৰে আৰু যিয়ে ধর্ম ৰক্ষা নকৰে তাক ধর্মই কিন্তু কেতিয়াও ৰক্ষা নকৰে কাৰণ যেতিয়া মহাভাৰতৰ যুদ্ধত কৰ্ণ ৰথচক্ৰ মেলি দিয়ে খাইছিলে গ্ৰাস কৰিছিলে তেতিয়া সেই কৰ্ণই উপদেশ দিছিলে অৰ্জুনক অৰ্জুন যে মই এতিয়া নিৰস্ত্ৰ ৰথচক্ৰ মেলি দিয়ে গ্ৰাস কৰিছে ধৰ্ম মতে তুমি মোক শৰ মাৰিব নোৱাৰা ভগৱানে বুজাইছে কৰ্ণক যে তুমি আগত ধৰ্ম পালন কৰিছা জানো অন্যায় ভাবে যে অভিমন্যুক বধ কৰিলা তেতিয়া ধৰ্মটো গলি গল তুমি অন্যায় ভাবে যে গুৰুৰ পক্ষ গ্ৰহণ কৰিলা অধৰ্মৰ পক্ষ ধৰ্মৰ বিপক্ষে যুদ্ধ কৰিলে তেতিয়া ধৰ্ম গলি গল সেইকাৰণে যিয়ে ধৰ্ম নামানে তাক ধৰ্ম ৰক্ষা নকৰে অৰ্জুন মহাৰাজ আমাক বুজাই দিলে প্ৰভুৱে ধৰ্মটো কাহানিও নেৰিব আজিকালি বহুতে কয় আজিকালি ধৰ্ম চৰ্ম নাই নহয় ধৰ্ম আছেই যি 5টা সন্তানৰ শিৰচ্ছেদ কৰিলে 5টা সন্তানৰ শিৰচ্ছেদ কৰ্তা অশ্বত্থামাক চৰণত ধৰি সেৱা কৰিলে ব্ৰাহ্মণ বুলি অশ্বত্থামা ব্ৰাহ্মণ পুত্ৰ মানে গুৰু পুত্ৰ দ্বিতীয়তে ভগৱান কৃষ্ণৰ সন্মুখত অৰ্জুনক তিৰস্কাৰ কৰিছে অৰ্জুন তুমি কি কাম কৰিছা এইটো কি কাম কৰিছা মানুহক তুমি বাৰু এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে অশ্বত্থামাই ভুল কৰিছে তুমি কিয় ভুল কৰিবা ইমান ডাঙৰ কথা এজনী মাইকী মানুহ জ্ঞানবোৰ চাওকচোন এইটোৱে হল ধৰ্ম এইটোৱে সনাতন এইটো ধৰ্ম এইটো সনাতন ধৰ্ম 5টা সন্তানৰ শিৰচ্ছেদ কৰাজনক অৰ্জুনে যেতিয়া হাতে ভৰি বান্ধি লৈ আনিলে অৰ্জুনক তিৰস্কাৰ হৈছে তুমি মানুহক তেনেকুৱা পশুৰ নিচিনা গাহৰিৰ নিচিনা ব্যৱহাৰ কৰিব লাগে জানো কেতিয়াও নালাগে অশ্বত্থামাই ভুল কৰিছে তেওঁ ভুল কৰিছে তুমি কিয় ভুল কৰিবা প্ৰশ্নটো হল তেওঁ মোক শিলগুটি মাৰিছে অৱকত মই কিয় মাৰিম যদি ময়ো শিলগুটি মাৰো ভগতৰ বিচাৰটো ক'ত থাকিব তেওঁ মোক গালি পাৰিছে সৰু ল'ৰা জ্ঞান নাই মই জ্ঞানী মানুহজনে মোক যদি গালি পাৰো তেওঁ আৰু মোৰ মাজত পাৰ্থক্যটো কেনেকৈ ওলাব এই কথাটো যে আপুনি ভাগৱত পঢ়িছে নিকম কল্পতৰুৰ গলিতম ফলম সুগম খাদম মৃততম সৎপুত্ৰম বিবতম ভাগৱত ৰসমালয়ম মুহুৰহু ৰুচিকা ভূমি ভাবুকা আপুনি ভাগৱত পঢ়িছে ভাগৱতৰ ভগৱানৰ দিব্যতা পঢ়িছে ভগৱানৰ যিটো পবিত্ৰ প্ৰেম এইবোৰ পঢ়িছে যে ভাগৱত পঢ়া মানুহজনে আপুনি ইমান ভাগৱত শুনা মানুহজনৰ আপোনাৰ ইমান ক্ৰোধ আপোনাৰ ইমান হিংসা আপোনাৰ ইমান মনৰ মাজত গৈছিল কেনেকৈ হ'ব পাৰে এই প্ৰশ্নটো কৰিছে এজনে নাজানে শেষত গৈ কৈছে বেলি দিয়া মই চাই থাকিব পৰা নাই বেলি দিয়া মোৰ 5টা সন্তান এই 5টা সন্তানৰ শিৰচ্ছেদ কৰোঁতে মই যিটো কষ্ট পাইছো গৌতমীৰ মাত্ৰ এটা সন্তান আৰু এই গৌতমীৰ এটা সন্তান আজি যদি গৌতমী দেখা পায় হৃদয় ভাঙি যাব হৃদয় ঠান পান হৈ যাব 10টা নামঘৰ ভাঙি দিয়ক পইচাৰে নামঘৰ বনাই ল'ব কাৰোবাৰ এখন হৃদয় ভাঙি দিলে
কিহেৰে বনাব নামঘৰত ভগৱান আছে কোনোবাই প্ৰতিষ্ঠা কৰা ভগৱান আৰু হৃদয়ত ভগৱান আছে চৈতন্য ভগৱান হৃদয় যদি আঘাত কৰে হৃদয়ত যদি কষ্ট দিয়ে হৃদয়ত যদি দুখ দিয়ে সেই আঘাত আৰু দুখৰ পৰা কি মলম লগাব গাত মলম লগাব পাৰিব শৰীৰত আপুনি মেডিচিন লগাব পাৰিব আত্মা যদি কাৰোবাৰ ভাঙি দিয়ে কি হ'ব সেইটো বুজাইছে মুকলি কৰি দিলে মুকলি কৰি দিলে এইখনে হল আমাৰ ভাগৱতী হৃদয় এইটোৱে হল ভাগৱত ধৰ্ম এইটো আপুনি মই এই ভাগৱত ধৰ্ম পঢ়াৰ পাছত চাব হৃদয়েৰে যিজনে শুনিব হৃদয়েৰে যিজনে বুজিব সেইজন অন্তৰৰ পৰা হিংসা কপটতাটো এনেই নোহোৱা হৈ যাব কেৱল পুৰাণ এটা ভাগৱত মহাপুৰাণ এটা পুৰাণ আৰু মহাপুৰাণৰ পাৰ্থক্য কি আছে পুৰাণ মানে হল পুৰণা বা পুৰণি কাহিনীবোৰ পুৰণি কাহিনীবোৰ য'ত সন্নিৱিষ্ট হৈ আছে তাকে পুৰাণ বুলি কৈছেগে পুৰাণত আছে কাহিনীসমূহ আৰু মহাপুৰাণত আছে মহাপুৰাণ হল বেদান্তৰ দ্বিতীয় সূত্ৰ তাত জীৱন দৰ্শন সোমাই আছে কাহিনী মানে হল পুৰণি কাহিনী কাহিনীবোৰত আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কাহিনী নকওঁ জানো ভীম জয়দ্ৰথৰ কাহিনী কওঁ ভীম বকাসুৰৰ কাহিনী কওঁ এইবোৰ কাহিনী কিন্তু কাহিনী ভাগৱত মহাপুৰাণ এই অকল কাহিনী নহয় তাত আছে জীৱন দৰ্শন বেদান্তৰ দ্বিতীয় সূত্ৰ ভাৰতবৰ্ষত প্ৰথম যুগ হল বৈদিক যুগ তাত ব্ৰহ্ম আছিলে ঈশ্বৰ নাছিলে আৰু সেই যুগৰ অৱসান ঘটিলে আৰম্ভ হল বেদান্তৰ যুগ বেদান্ত মানে যুক্তি আৰু তৰ্ক কৰোতে কৰোতে দুটা পাৰ্ট হল মানে ভাগ হল এটা হল ঈশ্বৰ আছে এটা হল ঈশ্বৰ নাই এতিয়া এই যে বেদান্ত যুগে দুটা জন্ম দিলে আছে আৰু নাই ঈশ্বৰ আছে বুলি কোৱা সকলক আস্তিক কলে আৰু নাই বুলি কোৱা সকলক নাস্তিক কলে তাৰ পাছতে বেদান্তৰ যুগৰ পাছতে আহিলে সূত্ৰ প্ৰথম সূত্ৰ অথতো ব্ৰহ্ম জিজ্ঞাসা মানে আমাক সেই যুক্তি আৰু তৰ্কৰ অৱসান ঘটাই কলে এতিয়া ব্ৰহ্মৰ অনুসন্ধান কৰা ব্ৰহ্ম মানে কি অশব্দম অৰূপম নেতি নেতি জাতো বাসি নিবৰ্তন্তে অপ্ৰপম মনসা মন বুদ্ধিৰে যাক ঢুকি নাপায় ইটো নহয় সিটো নহয় এইটোৱে হল ব্ৰহ্ম চুব নোৱাৰি ব্ৰহ্ম দিগ নাই প্ৰশ্ন নাই ব্ৰহ্ম মানে যিটো নাই কিন্তু নাইৰ মাজত যিটো আছে এইটোৱে ব্ৰহ্ম এনেকুৱা ব্ৰহ্মৰ দ্বাৰা সৰ্বসাধাৰণ মানুহৰ কামত আহিব জানো বোলে নাহিব আকৌ অনুসন্ধান গৱেষণা কৰিলে কৰোতে ওলাল দ্বিতীয় সূত্ৰ হল জন্মাদিস্য যতঃ এইটোৱে হল ভাগৱত শ্ৰীমদ ভাগৱত বেদান্তৰ দ্বিতীয় সূত্ৰ জন্মাদিস্য যতঃ এতিয়া নামটো হল ভাগৱত ভা মানে হল পোহৰ ভাতিতি সৰ্বলোকেশু ভা মানে ভা শব্দটোৱে কৈছে পোহৰ কি পোহৰ দিনৰ পোহৰ সূৰ্যৰ পোহৰ চাকিৰ পোহৰ লাইটৰ পোহৰ এইবিলাক সব পোহৰে নহয় জানো আমি পোহৰতহে দেখা পাওঁ চকুৰেতো দেখা নাপাওঁ অন্ধকাৰ হলে আমি দেখা পাওঁ জানো চকু থাকিলেও দেখা নাপাওঁ গতিকে এই পোহৰ এতিয়া সেই পোহৰ বাহিৰটো দেখা পায় ভিতৰ দেখা নাপায় খুব ধ্যান দি শুনিব প্ৰশ্ন থাকিলে আপোনালোকে কৰিব পাৰিব যে এটা পোহৰ এইটো বাহিৰটো দেখুওৱা পোহৰ আইনাখন
আমি চাওঁ মুখখন দেখা পাওঁ নহয় জানো বাৰু চাকিটো জ্বলিলে আমি মুখখন দেখা পাওঁ বা দেহটো দেখা পাওঁ লাইট জ্বলিলে আমি শৰীৰটো দেখা পাওঁ ভিতৰত থকা বস্তুবোৰ দেখা পাওঁ কিন্তু ভিতৰতটো আমাৰ মানৱ জীৱনৰ ভিতৰটো দেখা নাপাওঁ কিন্তু ভাগৱতে আমাৰ জীৱনৰ ভিতৰ আৰু বাহিৰ দুইটা দেখুৱায় সেইকাৰণে সেই পোহৰটো হ'ল বেদান্তৰ দ্বিতীয় সূত্ৰ ভাগৱতৰ পোহৰ একমাত্ৰ ভাগৱতক বাদ দি জীৱনৰ পৰম সত্যক জীৱনৰ পৰম ৰহস্য সৃষ্টিৰ পৰম তত্ত্বক কেতিয়াও কোনো শাস্ত্ৰই আপোনাক মোক দেখুৱাব নোৱাৰে এইকাৰণে ভাগৱত মহাপুৰাণ ভা অক্ষৰটোৱে কৈছে ভাতীতি সৰ্বলোকেষু অন্তৰ বাহিৰ দৰ্শন কৰা আমাৰ যিটো ৰূপ পোহৰ এইটোৱে ভাগৱতত আছে গয়ে কৈছে গীয়তে চলকাদায় অৰ্থাৎ ভাগৱতত ইমান ৰস আছে যে ব্ৰহ্ম জ্ঞানী সনন্দ সনত কুমাৰেও ভাগৱতত ৰস পায় ব্ৰহ্মজ্ঞানী নিৰ্গুণ সাধনা কৰে কিন্তু সেই সকলো ভাগৱত পঢ়ি ভাগৱত শুনি তৃপ্ত অনুভৱ কৰে আনন্দ পায় ইমান ৰস আছে ভাগৱতত ৰস আছে ইমান ইয়াৰ বাকলি নাই সিঠা নাই গুটি নাই একো নাই মাত্ৰ কি আছে অকল ৰস আছে ৰসময় ধাৰা এতিয়া মই কৈছে বৰ্ততে ত্ৰিশু বেদেশু তিনিখন বেদৰ পৰম তত্ত্ব সত্য ৰহস্য ভাগৱতৰ মাজত আছে এতিয়া বেদত কি আছে বেদত আছে ডাঙৰ ডাঙৰ যজ্ঞ অশ্বমেধ যজ্ঞ মহান মহান তপস্যা মহান মহান সাধনা 50 বছৰ 60 বছৰ সাধনা এইবোৰৰ পৰা যিটো ফল পায় আমাক বুজাইছে এইবোৰৰ পৰা যিটো ফল পায় এই সমস্ত ফল ভাগৱতত সোমাই আছে কেনেকৈ সোমাই আছে ভাগৱতৰ যজ্ঞ কি বা ভাগৱতৰ কৰ্ম কি বা ভাগৱতৰ ধৰ্ম কি ধৰি লওক ৰাস্তাৰে এজন কৰ্মই আপুনি চিনি নাপায় খুব ধ্যান দি শুনিব দৰকাৰী কথা এইটো আপোনাৰ ৰাস্তাৰে কোনোবা এজন বয়োজ্যেষ্ঠ চিনি নাপায় আপুনি ৰাস্তাৰে আহি আছে আপুনি দেখিলে আপোনাৰ লগে লগে হৃদয়ত পবিত্ৰ ভাৱনা আহিলে মোৰ দেউতাৰ বয়সৰ এইজন মানুহ ক'ত আহিলে ইমান ৰ'দখনত এইজনটো মোৰ দেউতাৰ বয়সৰ দেউতা ৰ'ব আপুনি কলৈ আহিলে ক'ৰ পৰা আহিলে ঘৰ ক'ত আপোনাৰ ইমান ৰ'দে ৰ'দে আপুনি আহিছে ইমান বয়সস্থ আপুনি ক'লে আৰু কিবা এটা দেউতা বলকচোন বলক আমাৰ কি হ'লে বলক আমাৰ ঘৰলৈ বলকচোন দেউতা আপোনাক দেখি মোৰ বহুত আনন্দ লাগিছে আৰু মোৰ দেউতালৈ মনত পৰিছে আপুনি বলকচোন আমাৰ গৃহলৈ বলক দেউতাক লৈ আনি বাহিৰতে ভৰি হাত ধুৱালে ভিতৰত বহুৱালে ফেন আছে যদি চুইচ দবাই দিলে ফেন নাই বিচনী ল'লে খুব বেছি দিলে দেউতা আপুনি ইমান ৰ'দত ক'ৰ পৰা আহিছে গাঁওখনলৈ কিমান দূৰ ইমান কষ্ট কৰি আহিছে কিহলৈ আহিছে ক'লৈ যায় আমাৰ বহুত ভাল লাগিলে চাগে আমাকে মহাভাগ্য দিবৰ কাৰণে আপুনি আমাৰ ঘৰলৈ আহিছে ঠাণ্ডা হ'ল পানী এগিলাচ দিয়ক আছে যদি কিবা এটা খাবলৈ দিয়ক নাই যদি জিৰাত অমৃত আছে সুন্দৰ সুন্দৰ কথাবোৰ কৰক যি আছে কিবা এটা দিয়ক তাৰ পাছতে অকণমান বিচি বিলি ঠাণ্ডা পৰিলে আপোনাৰ বাটলৈ উলিয়াই দিয়ক সেৱা এটা কৰক চাকি মানে ল'ৰা ছোৱালী আনি পাই আছো না বহুত ভাগ্য আজি আমাৰ এনেকে বয়সস্থ ভকত এজন আমাৰ ঘৰলৈ আহিলে অতিথি দেৱ হব অতিথিয়ে হ'ল ভগৱান সেৱা কৰ চবে সেৱা কৰিলে এই ভকতজনক উলিয়াই পঠিলে কেইটকা খৰচা হ'ল এটা এটা মহৎ ডাঙৰ কোটি কোটি টকা খৰচা কৰিলে যিটো ফল নাপায় আপুনি তাৰ পৰা সেই ফল পাব এইটো ভাগৱত ধৰ্ম হ'ল হৃদয়ৰ তাত টকাৰ হিচাপ নাই ভাগৱত ধৰ্ম হ'ল শ্ৰদ্ধাৰ তাত অৰ্থৰ হিচাপ নাই ভাগৱত ধৰ্ম হ'ল ভক্তিৰ তাত কোনো ডাঙৰ সৰুৰ হিচাপ নাই আৰু এই ভাগৱত ধৰ্ম বেদৰ মহা যজ্ঞৰ ফল সোমাই আছে আৰু সেইকাৰণে কৈছে কলি যুগত
ইয়াতকৈ ডাঙৰ কল্যাণকাৰী একো নাই কেলে কলিযুগত মানুহৰ চাব পইচা বেছিকে খৰচা কৰিলে অহংকাৰ বেছি হয় আপুনি চাবচোন চবে নামঘৰত চান্দা দিলে 500 আপুনি 1000 দিলে আপুনি মনে মনে থাকিব না কম লাগিব কাবাক কম লাগিব এৰা মই 1000 দিছো বুজিছানে মই 1000 দিছো আপোনাক নুসুধিলেও আপুনি কবলৈ মন যাব সেইকাৰণে যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞত যেতিয়া ভগৱান কৃষ্ণৰ লগত এই কথাখিনি যুধিষ্ঠিৰ আলোচনা কৰিছিলে যে হে কৃষ্ণ যজ্ঞ বহুত ডাঙৰ হৈ গ'ল সকলোবোৰ আহি উপস্থিত হৈ আমাক বহুত আনন্দ দিলে আৰু বহুত ভাল লাগিলে বহুত পূৰ্ণ হ'ল তলত দেউল এটাই কৈছিলে মহাৰাজ আপোনাৰ যজ্ঞটো এজন দৰিদ্ৰ গৃহস্থীয়ে এজন ব্ৰাহ্মণক ভোজন কৰোৱাৰ সমান নহ'ল আকৌ লগে লগে যুধিষ্ঠিৰ মুখ বন্ধ হৈ গ'ল ভগৱানক সুধিলে যে কৃষ্ণ কথাটো কি হ'ল বোলে তেওঁহে জানিব দেউলক সুধিলে যে কথাটো কি বোলে এঘৰ দৰিদ্ৰ গৃহস্থী দুজন খুৱাব নোৱাৰে অকল এজন যেনে তেনেকে যোগাৰ কৰিছে আৰু এজন ব্ৰাহ্মণক খুৱাইছে আৰু খাৱাৰ পাছত হাতখন য'ত তিয়াইছিলে তাত মই বাগৰ দিলো বাগৰ মাৰিলো মোৰ এফাল নোম সোণৰ হৈ গ'ল আৰু তোমাৰ ইয়াত কিমান বাগৰিলো মহাভাৰতৰ কাহিনী এইটো তোমাৰ ইয়াত কিমান বাগৰ মাৰিলো এডাল নোমো সোণৰ নহ'ল ভগৱান কৃষ্ণ সুধিছিল যে দাদা কথাটো কি হ'ল যুধিষ্ঠিৰে সুধিছিলে কৃষ্ণক বোলে কৃষ্ণ কথাটো কি হ'ল ক'লে যে তোমাৰ এইটো পাপ খেদোৱা কৰ্ম মহাভাৰতৰ যুদ্ধত বহুত মানুহ মাৰিলে তুমি উদ্দেশ্য লৈ কৰিছা ইয়াত তোমাৰ স্বাৰ্থ সোমাই আছে তোমাৰ নিজৰ উদ্দেশ্য সোমাই আছে আৰু নিজৰ উদ্দেশ্য য'ত তিল মাত্ৰ থাকিব তাত ঈশ্বৰৰ কৃপা নাহিব নামঘৰত কোনোবাই ফেন এখন দিছে নাই প্ৰভু নামঘৰ বিলাকত দিয়ে নিদিয়ে ফেনখনত নামটো লিখি দিয়ে নিদিয়ে নামটো লিখি দিলে ফেনখন কাৰ হ'ব নামঘৰত ফেন এখন দিলে আপুনি নামটো লিখি দিলে ফেনখন কাৰ হ'ব দিয়াজনৰে লাগিব হ'ব অলপ বুদ্ধিয়ক নেকি নাম মানে একদম চাইনবোৰ্ড লগাই দিলে সেইটো ভগৱানে গ্ৰহণ নকৰে কাহানি মনত ৰাখিব নামঘৰত কিবা এটা দি কাৰোবাক ভাত এমুঠি খুৱাই কাৰোবাক সহায় কৰি কৈ ফুৰিলে আগৰ জন্মৰ পুণ্য যায় এনেকে এজন শব্দ কৈছিলে নামঘৰে ভাগৰে দেখিলে পাংখা এখনত নাম লিখা আছে ফেনত ফেন বুলিহে থাকিব লাগে नाम आता लिखा है सुधिले अरे भाई ये किसका नाम है रे फैन में पंखा में किसका नाम मेरे गुरुजी मेरा पिताजी का नाम है हाँ तुम्हारा पिताजी का नाम स्विच दबाओ तो स्विच तो दबाई दिले एक राउंड घूरिले 2 राउंड तारपाছত বেছি জোৰত নুঘূৰে জানো 3 ৰাউণ্ড ঘূৰাৰ লগে লগে এই বন্ধ करो बोले गुरुजी क्या हुआ तुम्हारा पिताजी का माथा घुराएगा এইটো ডুপ্লিকেট কাম নকৰিব নোৱাৰিলে নিদিব যেতিয়ালৈকে নোৱাৰে নিদিব আশাৰ ৰছীডাল লগাই নিদিব আগৰ পুণ্য নষ্ট হৈ যাব আপুনি আজি যে দিব পাৰিছে পুণ্যৰ মহাফলত আৰু ভগৱানে কৈছে ঈশা বাস্য ইদম সৰ্বম যৎকিঞ্চিত জগতং জগত তেন তক্তেন ভিনপুঞ্জিতা মা গৃধা কস্যচিদ্ধন এই সমস্ত জগতত যিমান বস্তু আছে সকলোৰে মালিক প্ৰভু আপোনাক মোক মৰমেৰে খাবলৈ দিছে চলিবলৈ দিছে আপুনি মই মোৰ কেতিয়াও নকৰিব আৰু মোৰ কেতিয়াও কৰিব নাপায় আৰু কাৰোবাক সহায় কৰি কেতিয়াও নাম ল'ব নাপায় কাৰোবাক দি কেতিয়াও হেকান পাৰিব নাপায় হেকান বুলি কয় নাপায় মোৰ অৰিজিনেল ঘৰ নলবাৰী আকৌ একেবাৰে হেৰি বৰাজনৰ ওচৰত আমি লখিমপুৰ থাকো এতিয়া আজিৰ পৰা এই কথাটো একেবাৰে হৃদয়ত লিখি ল'ব সহায় কৰি কাৰোবাৰ কৈ নুফুৰিব
কাৰোবাক এমুঠি খুৱাই গাই নুফুৰিব আৰু ভগৱানৰ ওচৰত কেতিয়াবা যদি দিব পাৰিছে সৰু হৈ দিব যে প্ৰভু তুমি মোক বহুত দিছা, মই মাত্ৰ এইখন তোমাৰ সেৱাত দিছো, তুমি কেতিয়াও প্ৰভু মোৰ মনত অহংকাৰ নিদিবা। ঠিক আছে, এতিয়া আমি আহিছো কি কৈছে বৰ্তনে ত্ৰিশু বেদেছো, বেদৰ সকলো মহৎ ফল ভাগৱত ধৰ্মত আছে। এতিয়া ভাগৱত ধৰ্ম কি? অতিথি দেৱ ভৱ। অতিথি মানে কি? কথাখিনি বুজাবলৈ টাইম লাগে, নহলে কৈ গলে আপোনালোকে পটকে বুজি নাপাব। অতিথি মানে তিথি বা নক্ষত্ৰ সময় অসময় নোহোৱাকৈ আপোনাৰ ঘৰলৈ যিজন আহে এইজনে অতিথি। খবৰ দি আহাজন আলহী, খবৰ দি আহাজন আলহী। আলহী খাবলৈ আহে, নিবলৈ আহে। আলহী আহিলে ভয় খাব আৰু এসোপা লৈও যাব। সেইকাৰণে আলহী হল খাবলৈ আহে, নিবলৈ আহে, সেইকাৰণে খবৰ দি আহে। হেল্ল', ৰবিবাৰে গৈ আছো, মানে ঠিককে যোগাৰ কৰিবা আৰু। এতিয়া অতিথি হল তেনেকুৱা, খবৰ খাতি নিদিয়াকৈ আপোনালৈ অতিথি দিবলৈ আহে। আপোনালোকে চাব, অতিথি যিখিনি আশীৰ্বাদ দিয়ে শুদ্ধ আশীৰ্বাদ। আপুনি ডাঙৰ সকাম কৰি আশীৰ্বাদ যিটো পায় তাত শুদ্ধতা নাই। কেলে আজি কলি যুগত মানুহক সন্তুষ্ট কৰিব পৰা বহুত কম আছে। যিমান খোৱাৰ পাছতো কব ঠিকে হৈছিলে, নিমখটো অলপ বেছি হল। সেইকাৰণে আমাক কৈছে অতিথি দেৱ ভৱ। অতিথি সাক্ষাৎ ভগৱান। সেইকাৰণে কলি যুগত অতিথি সেৱাটো বেছি কৰিব। আৰু তই কৈছে ত্ৰায়তে সকলম জগত, সমস্ত জগতৰ ত্ৰাণ শক্তি একমাত্ৰ ভাগৱতত আছে আৰু ক'তো জগতত নাই। একমাত্ৰ ত্ৰাণ। ত্ৰাণ মানে কি? জন্ম মৃত্যুৰ পৰা উদ্ধাৰ, সেইটোৱে হল ত্ৰাণ। আপুনি মই জন্ম মৃত্যু চক্ৰত ঘূৰি আছো। কেলে? জাতস্যহি ধ্ৰুৱ মৃত্যু, ধ্ৰুৱ জন্ম মৃত্যুচা। যাৰ জন্ম আছে তাৰ মৃত্যু আছে। এতিয়া আপুনি মই জন্মছো মৰিছো, জন্মিছো মৰিছো, জন্মিছো মৰিছো। আমাৰ এইটোৱে হল চক্ৰ। এইটোকে কাল চক্ৰ বা এইটো পৰীক্ষিতৰ মাজেৰে কৈছে সপ্তাহ চক্ৰ। শনিবাৰ, ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, আকৌ শনিবাৰ আহিলে। এই চক্ৰৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে, জন্ম মৃত্যুৰ পৰা পৰিত্ৰাণ উদ্ধাৰ পাবৰ কাৰণে একমাত্ৰ আছে শ্ৰীমদ ভাগৱত। ভাগৱতে কি দিয়ে? অমৰত্ব দিয়ে। বাকী সকলো মৰে। স্বৰ্গৰ মহাসুখ দিলে, ঠিক আছে। আপোনাক 4 মহলীয়া বিল্ডিং 6টামান দিলে, মাটি দেৰি দিলে, আপুনি মৰিব নাই। মৰিলে এইখিনি বেলেগৰ হৈ গল। দিয়ানো কি লাভটো হল? বস্তুটো স্থায়ী নহল, হয় নহয় বাৰু? সেইকাৰণে আমাক ভাগৱতে কৈছে যে ভাগৱতে অমৰত্ব দিয়ে। অমৰত্ব মানে হল কি? অমৃত তত্ত্ব। অমৃত তত্ত্ব মানে কি? আত্মা তত্ত্ব। ভাগৱতৰ জ্ঞানে যেতিয়া আত্মতত্ত্বত মানে মানুহক আত্মতত্ত্বলৈকে লৈ যায়, তেতিয়া মানুহ আত্মা হৈ পৰে।
सच्चिदानंद भगवान की